আজিকালি ইউটিউব জগতখন এনেকুৱা হৈ গৈছে মই ইউটিউবত ভিডিঅ' চাই থাকোঁ কেতিয়াবা মই কনফিউজ হৈ যাওঁ মই ইউটিউবত ভিডিঅ' চাই আছোঁ নে মই ক্ৰমত গৈ পেলাই মই কেলা পৰ্ণ ভিডিঅ' চাই আছোঁ ক্ৰমত গৈ পৰ্ণ ভিডিঅ' চোৱা আৰু ইউটিউবত গৈ পিনি ভিডিঅ' চোৱা সেম কথা হৈ যায় ভিডিঅ'টোৰ মাজত মাল থাকক বা নাথাকক কোনো কথা নাই কিন্তু ভিডিঅ'টো থাম্বনেইলখন যেনেকৈ দিব যেন তুমি ভাবিবা এই ভিডিঅ'টোত চোৱা ইম্পৰ্টেণ্ট বা এই ভিডিঅ'টোত চালে আমি বহুত কিবা কিবি জানিব পাৰিম কিন্তু না একো ঘেণ্টাই নাথাকে ভিডিঅ'ৰ মাজত কণ্টেণ্টৰ নামত সিহঁতে একো বাল নাথাকে খালি সিহঁতৰ অকল নতুনকৈ নিজে নাটক কৰি থাকিব কেতিয়াবা ক'ব মোৰ বেকআপ হ'ল ফাইনেলি বোলে আজি মোৰ বিয়া হ'ল আকৌ কৈ দিব বোলে মোৰ ৰিলেশ্যন আজি 7 বছৰ ৰিলেশ্যন মোৰ খতমেই হ'ল তাৰ বাহিৰে একো বালেই নাথাকে সিহঁতৰ কণ্টেণ্ট নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ' মাজলৈ আৰু তোমালোকে চাইছা কিনা মোৰ ষ্টাৰ মইনা তোমালোকে আলু ভাজি খাইছা তোমালোকে ফ্ৰেঞ্চবিন ভাজি খাইছা তোমালোকে কবি ভাজি খাইছা তোমালোকে বিট ভাজি খাইছা তোমালোকে মটৰ ভাজি খাইছা কিন্তু মাৰ্কেটত এটা নতুন ভাজি ওলাইছে হয় তোমালোকে ঠিকেই শুনিছে এগৰাকী বাইদেৱে নিজৰ হাতেৰে এবিধ ভাজি তৈয়াৰ কৰিছে আৰু সেই ভাজিটো বাইদেৱে নিজে ইনষ্টাগ্ৰামৰ যোগেদি বাইদেউ প্ৰমোট কৰিছে আৰু ভাজিটোৰ নাম কি হয় তোমালোকে বাইদেউৰ মুখেৰে নিজেই শুনা এতিয়া বোলে গাইজ কিছুমানে কটি ভাজা ৰেচিপি লাগে তো মই দিম ৰেচিপি দিম আগতে নিজৰটো কাটি ল'ব কাটি কিনে তাতে তেল নিমখ দি 10 মিনিট পিঁয়াজো অলপ দি দিব ভাল হ'ব খাবলৈ পিঁয়াজ দি একদম 10 মিনিট লাৰি ল'ব তাৰপিছত হৈ যাব ভাজিটো কেনেকৈ বনাব লাগে বাইদেউ ক'লে নহয় তোমালোকে ভালকৈ শুনিলা নহয় এবাৰ টেষ্ট কৰি চাবা বাইদেউ কৈছে ভাজিটো বোলে খাবলৈ বহুত টেষ্টি হয় বাইদেউ বহুত কষ্ট কৰি নিজৰ কটি ইনষ্টাত জোকাৰি এই ভাজিবিধ তৈয়াৰ কৰিছে বাইদেৱে কষ্ট মহান কামটোৰ কাৰণে মই বাইদেউক চেলুট জনাইছো ভিডিও কি বনাইছো হেডুত নজৰ নাই কিন্তু কটি কি তাৰ কিমান কটি তাৰ কি এবিলাকত নজৰ তাৰ কেতো হিংসা লাগে নেকি তোক সগে মেৰা কটি নাই সগে ন বাইদেউ এতিয়া বেয়া পাইতো লাভ নাই কাৰণ আপুনি এনেকুৱা ভিডিও বনাইছে কমেন্ট আহা কোনটো ভাল ভিডিও আছে আপোনাৰ মোক এবাৰ ভালকৈ দেখাই দিয়কচোন প্ৰতিটো ভিডিও এনেকুৱা ন আপুনি অকল কটি দেখাই থাকয়তো ভিডিও বেয়া পাই লাভ নাই পাব্লিকে আপোনাৰ ভিডিও যি দেখিছে পাব্লিকে হেতুৱে কমেন্ট মাৰিব ন আপোনাৰ আছে আপোনাৰ কটি ডাঙৰ আপোনাৰ বহল মই গম পাইছো কিন্তু আপুনি সব কামত অকল দেখাই থাকিব নেকি আপোনাৰ কটি মোৰ ভিডিঅ'ত মই নাচো গাওঁ মোৰ দেহা মই দেখুৱাওঁ লুকুৱাওঁ মোৰ কথা তাত তোমালোকৰ কি আমাৰ ক'ব লগা একো নাই আপুনি আপোনাৰ পাহাৰ দেখায় আপুনি আপোনাৰ পৰ্বত দেখায় আপুনি আপোনাৰ পাত কঁঠাল দেখায় আমাক ক'বলগীয়া একো নাই কিন্তু ছ'চিয়েল মিডিয়াখন আপোনাৰ দেউতাৰ দিনৰ ঘৰত থকা ব্লেক এণ্ড হোৱাইট টিভিটো নহয় আপোনাৰ নিজৰ মৰ্জিমতে আপুনি যিটো বক্স চুৰি কৰিব পাৰিব নাচো গাওঁ মোৰ দেহা মই দেখুৱাওঁ লুকুৱাওঁ মোৰ কথা 16 বছৰ বয়স হৈছে অলপ গহীন হ'ব লাগে কিন্তু নাই 16 বছৰ ছোৱালীৰ নিচিনাকৈ গ'লে দেহত এতিয়াহে যৌৱন আমনি কৰিছে সেইকাৰণে আকৌ ছেম এজৰ ল'ৰাৰ লগত বিয়া পাতিবলৈ টকাৰ লোভত কেলা সেই টপা বুঢ়া বয়সীয়াল মানুহ হ'লে বিয়া পাতিবি কেলা তহঁতৰ মনৰ সজতিহে মৰিব কেলা তহঁতৰ দেহাৰ সজতিটো কেলা আকৌ ঘেণ্টা মৰিব সময় পাম দিব নোৱাৰিলে